আমাৰ বৰ কম নহলে দিনটো চাই থাকিব কিন্তু এই বিহুটো বহাগ মাহত বিহু হয় এতিয়াতো আজি আমি এটা আৱতৰীয়া বিহুৱে কৰিছোঁ বুলি ক'ব পাৰি বিহু অসমীয়া জাতিৰ বাপুতি সাহোন বিহুটো মনত নপৰা দিনৰ পৰা চলি আহিছে এই বিহু সংস্কৃতি আমি এৰিব নালাগে এতিয়া আজি ভাল লাগিলে যে দুটা সৰু উঠি অহা ল'ৰাই ঢোল বজাইছে এজনে পেঁপা বজাইছে বাঁহী বজাইছে এই অসমীয়াৰ এইটো কলা সংস্কৃতি ৰাখিব লাগে আমাৰ বিহু মাৰিলে এটা দক্ষিণা দিয়া নিয়ম আছে তেতিয়া আজি মই দক্ষিণাটো দিম এই দক্ষিণাটো হয়তো কি আছে ক'ব নোৱাৰোঁ নিশ্চয় আজিকালি পইচাই থাকে কেইটকামান 10-20 টকা আছে এই 10-20 টকাটো দিছোঁ মই যাতে মকৰংহাবি বিহু কমিটি বা কিবা এটা বিহু কমিটি বুলি হৈ থাকে এতিয়া এই কেইটকা পালে হয়তো আৰু কেতিয়াবা এনেকৈ পাই থাকিব পালে এটা মানে ভাল বিহু কমিটি গঠন কৰিব লাগে যে মকৰংহাবি বিহু কমিটিয়ে নাম দিয়ক বা কি বিহু কমিটি এটা নাম দি পেলাই য'ত ত'ত যাব পৰাকৈ এটা কমিটি কৰিব লাগে ল'ৰা ছোৱালীবোৰে শিকিব লাগে নহয় জানো ঠিক আছে তেতিয়াহ'লে দক্ষিণাটো দিছোঁ এতিয়া দক্ষিণাটো কোনে ল'ব মই ক'ব নোৱাৰোঁ বিহুৰ এজন লিডাৰ থাকে এই নেতা থাকে তেওঁৱে ল'ব গতিকে কাক কাক দিব লাগিছিলে সেইটো মই নাজানো আমাৰ ইয়াতে থৈ দিওঁ কোনে লয় আচ্ছা আশীৰ্বাদটো মই এতিয়া কিন্তু আঁঠু কাঢ়ি পেলাই নলওঁ আচ্ছা কৃষ্ণ হ'ব দিয়ক মূৰটো লৈ লওঁ এইখিলা বৌ এইখিলা বৌ সেইখনে বহ হ'ব 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 সেইখনে বহি লওক জয় ৰাম বোলো জয় হৰি ভাল বোলে ৰাইজ বোলে ৰজা জ্ঞাতি বোলে ৰঙা ভকত বোলে শ্ৰী চৈতন্যমূৰ্তি দেখে খাব আনিব আহিছিলে কাণে কণ্ঠে তুলি আহিছে দুটি পাও চলি দুটি পাও এটি মূল্য দিব পৰা নাই গাঁঠি পোৱা খাই পাপীক নিষ্ঠা কৰি আগলৈকে তেখেতলোকক এইদৰে দুৰ্ভকত সুধিবলৈ তেজবল শক্তি দি আৰু উঠি অহা প্ৰজন্মৰ ক্ৰিয়াকেইটাকো আশীষ ভগৱানে কৰিব লাগে ইয়াত এখন ধুনীয়া সুন্দৰ বিহু হ'ব লাগে এই অঞ্চলত আজি বৰ্তাই সেইটোকে ঘোষণা কৰি দক্ষিণা আগবঢ়াইছে যাতে আগবঢ়াওঁতে দিয়াত থোৱা মই অনেকখিনি অপৰাধ হ'ব সৰ্বচিদ্ধখিনি নিষিদ্ধ কৰি ৰাজে কাজে পথে প্ৰবাসে জানে বাহনে জলস্থলে সকলোতে উন্নতি বিধান কৰি আয়ুষত বিখিনি শূন্য কৰি আগলৈকে এইদৰে ভগৱানৰ ওচৰত আৰু ৰাইজৰ ওচৰত পৰি থাকিবলৈ প্ৰভুৱে কিবা ক'ব লাগে কৃষ্ণ জয় ৰাম কৃষ্ণ ময়ো আশীৰ্বাদ দিছোঁ বৰপেটা বিহু কমিটিৰ উঠি অহা সকলোক ভগৱানে কুশলে ৰাখক মংগলকৰ সুস্বাস্থ্য দিয়ক